মোৰ চেনেললৈ স্বাগতম আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে সকলোলৈ ধন্যবাদ। মই আজি আলোচনা কৰিম উচ্চ ৰক্তচাপ সম্পৰ্কে, অৰ্থাৎ হাই ব্লাড প্ৰেছাৰ। আমাৰ মানৱ দেহত দুই ধৰণে ৰক্তচাপ হয়, উচ্চ ৰক্তচাপ অৰ্থাৎ হাই ব্লাড প্ৰেছাৰ আৰু নিম্ন ৰক্তচাপ অৰ্থাৎ ল' ব্লাড প্ৰেছাৰ। আর এই রক্তচাপত দুটা রিডিং লোৱা হয়, এটা ওপৰৰ যেটো সিস্টলিক ব্লাড প্ৰেছাৰ বুলি কোৱা হয় আৰু তলৰটো ডায়াস্টলিক ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। এতিয়া ৰক্তচাপ মানেনো কি? আমাৰ গোটেই শৰীৰত যিবিলাক অংগ আছে সকলো তেজৰ প্ৰয়োজন হয় আৰু আমাৰ হাৰ্টে অনবৰত এনেকৈ কন্টিনিউয়াসলি পাম্প কৰি আছে আৰু পাম্পৰ জৰিয়তে আমাৰ যেটো হাৰ্টৰ আৰ্টাৰিজ আছে, ধমনী আছে, সেইবিলাকৰ জৰিয়তে গোটেই শৰীৰত আমাৰ ব্লাড সাৰ্কুলেশন হয়। এতিয়া এই হাৰ্টে এনেকৈ পাম্প কৰি আছে আৰু এৰি দিছে, পাম্প লৈছে আৰু এৰি দিছে। এই পাম্প কৰোতে যেটো কোষ খায় আৰু কোষ খাওতে যেটো প্ৰেছাৰ ধমনী বা আৰ্টাৰি দিয়ে আৰু ব্লাডটো গোটেই শৰীৰত যায়, সেইটোক আমি সিস্টলিক ব্লাড প্ৰেছাৰ বুলি কওঁ। আৰু যেতিয়া এই পাম্প কৰি এৰি দিয়ে, ঢিলা কৰি এৰি দিয়ে, আৰু তেতিয়া যে প্ৰেছাৰটো আমাৰ ধমনী বা আৰ্টাৰিত হয় আৰু গোটেই শৰীৰত ব্লাডটো যায়, সেইটো ডায়াস্টলিক ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকৈ আমাৰ হাৰ্টে কন্টিনিউয়াসলি এনেকৈ পাম্প কৰি আছে। যেতিয়া এই কোষ খায়, কোষ খাওঁতে যেটো প্ৰেছাৰ দিয়ে ধমনী বা আৰ্টাৰিত আৰু ব্লাড যায়, সেইটো সিস্টলিক ব্লাড প্ৰেছাৰ। আৰু যেতিয়া এৰি দিয়াৰ লগে লগে যেটো প্ৰেছাৰ হ'ব, সেইটো ডায়াস্টলিক ব্লাড প্ৰেছাৰ বুলি কোৱা হয়। এতিয়া আমাৰ কি কাৰণে বা কি কাৰণে আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে, এতিয়ালৈকে বিশেষ কোনো কাৰণ পোৱা হোৱা নাই বা সঠিক কোনো কাৰণ পোৱা হোৱা নাই যে এইটোৰ কাৰণে আমাৰ উচ্চ ৰক্তচাপ হয়। গৱেষণাত আছে বৰ্তমান সাধাৰণ কাৰণ কেইটা মই কৈ দিছো, যিবিলাক কাৰণত দেখা যায় উচ্চ ৰক্তচাপ হৈ আছে। বংশগত হিচাপে উচ্চ ৰক্তচাপ হয়, সকলো নহয় কিন্তু। আৰু দেখা যায় কেতিয়াবা ওজন বঢ়াৰ লগে লগে বয়সৰ অনুপাতে বেছি ওজন বাঢ়ি গৈছে, যেটো অবেচিটি বুলি কোৱা হয়, শকত হৈ গৈছে, ওজনটো হঠাৎ বাঢ়ি গৈ আছে। এই ওজন বাঢ়ি অহাৰ লগে লগে সেই সকল ব্যক্তিৰ যিসকলৰ ওজন বাঢ়ি গৈ আছে, স্বাস্থ্য হৈ আছে, শকত হৈ আছে, সেই সকল মানুহৰ উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা আছে। তাৰপিছত আজি আমি সকলো ব্যস্তৰ মাজত, কোনোবা চাকৰিৰ হওক, কোনোবা ব্যৱসায়ত হওক, আৰু সেই ব্যস্ত থকাৰ ফলত আমাৰ খোৱা বোৱা ঠিকমতে নহয়, টোপনি ঠিকমতে নহয়, তাৰপিছত মগজুৰ চাপ সৃষ্টি অৰ্থাৎ ষ্ট্ৰেছ বেছি লৈ আছে, মানসিক পৰিশ্ৰম কৰি আছে, শাৰীৰিক পৰিশ্ৰম কৰা নাই, সেই সকল মানুহৰো উচ্চচাপ হোৱা সম্ভাৱনা দেখা যায়। তাৰপিছত আমাৰ খোৱা বোৱাৰ পৰাও উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা দেখা যায়। যেনে আমি জন্তুৰ মাংস বেছি খাওঁ, তাৰপিছত ফেটছ জাতীয় বস্তু বেছি খাই আছো, তাৰপিছত ধূমপান কৰি আছো, তাৰপিছত মদ্যপান কৰি আছো। এই সকলো ব্যক্তিৰো দেখা যায় কেতিয়াবা এইবিলাকৰ কাৰণেও উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা থাকে। আৰু এনেকুৱা দেখা যায় কিছুমানে বহুত দিনৰ পৰা ঔষধ খাই আছে, ষ্টেৰইড জাতীয় ঔষধ খাই আছে, সেই ঔষধৰ পৰাও কেতিয়াবা উচ্চ ৰক্তচাপ হোৱা দেখা যায়। আৰু এতিয়া গম পালো কি কাৰণত উচ্চ ৰক্তচাপ হ'ব পাৰে। আৰু কিছুমান কাৰণ আছে যিবিলাক কাৰণে আমাৰ উচ্চ ৰক্তচাপ হ'ব পাৰে, যেনে বেমাৰৰ কাৰণে, কিডনিৰ কোনো অসুবিধা হলে বা হাৰ্টৰ কোনো অসুবিধা হলে, তাৰপিছত লিভাৰৰ অসুবিধা হলে, তাৰপিছত থাইৰয়ড থাকিলে, ডায়েবেটিছ থাকিলে, ধৰক বহুত দিনৰ পৰা ডায়েবেটিছ আছে, সেই সকলৰ ব্যক্তিৰ এনেকুৱা বেমাৰ থাকিলেও কেতিয়াবা দেখা যায় উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা বেছি থাকে বা হৈ আছে। সেয়ে আমি সদায় মনটো ফুৰ্তিত ৰাখিব লাগিব
চিন্তা কৰিব নালাগে আমাৰ মগজুত ইমান চাপ সৃষ্টি কৰিব নালাগে তাৰপিছত টোপনি সময়মতে টোপনি ল'ব লাগে সময়মতে খোৱা বোৱা কৰিব লাগে এইখিনি কথা এতিয়া লক্ষণ বিশেষ কি বিশেষ লক্ষণ উচ্চ ৰক্তচাপত দেখা নাযায় কিছুমানে এনেকুৱা লক্ষণ হ'ব পাৰে যে মূৰৰ বিষ হয় বা মূৰ ঘূৰণি হয় মূৰৰ পিছফালে কেতিয়াবা বিষ কৰি থাকে কেতিয়াবা দেখা যায় ভৰিবিলাক ফুলি যায় তাৰপিছত কেতিয়াবা নাকেৰে তেজ ওলায় এনেকুৱা কিন্তু বহুত ক্ষেত্ৰত দেখা যায় বিশেষ লক্ষণ নহয় বেলেগ বেমাৰৰ কাৰণে এজন চিকিৎসকৰ ওচৰত গৈছে ভৰি ফুলি গৈছে তেওঁ বাবা নাই যে পেছাৰ উচ্চ ৰক্তচাপ হৈছে তেওঁ ভৰিৰ ফুলাৰ কাৰণে ডক্টৰৰ ওচৰত গৈছে বা নাকেৰে তেজ ওলাই আছে ENT ডক্টৰৰ ওচৰত গৈছে কেতিয়াবা মূৰত বিষ হৈ আছে ডক্টৰৰ ওচৰত গৈছে কিন্তু ডক্টৰে কি কৈছে প্ৰেছাৰটো জুখিছে আৰু প্ৰেছাৰ জুখাৰ ফলত দেখা গৈছে এই প্ৰেছাৰ বহুত বেছি হৈ আছে তাৰমানে উচ্চ ৰক্তচাপৰ কাৰণে নাকেৰে ব্লিডিং হৈছে বা এই ভৰিবিলাক ফুলি গৈছে সেয়ে আমি সকলোৱে মাহত হোক দুমাহত হোক এবাৰ হলেও প্ৰেছাৰটো চোৱা অতি দৰকাৰী প্ৰেছাৰৰ মেচিন আমি ঘৰত আনি নিজে নিজে চাব পাৰো ইলেক্ট্ৰনিক প্ৰেছাৰ মেচিন বা এজন ফাৰ্মাচিত গৈ বা ক্লিনিকত গৈ বা হস্পিটেলত গৈ এজন চিকিৎসক বা হেলথ এসিস্ট্যান্ট বা ফাৰ্মাচিষ্টৰ ওচৰত গৈ এবাৰ হলেও প্ৰেছাৰ চোৱাটো অতি দৰকাৰী অতি প্ৰয়োজন যেহেতু কোনো বিশেষ লক্ষণ দেখা নাযায় সেই সকলোক এটা অনুৰোধ সকলোৱে এদিন হলেও এক মাহ মূৰে মূৰে বা দুমাহ মূৰে মূৰে প্ৰেছাৰটো দেখুৱাব এতিয়া আমাৰ শৰীৰত নৰ্মেল প্ৰেছাৰ কিমান থাকিব লাগে চিকিৎসা বিজ্ঞানত কৈছে 120/80 অৰ্থাৎ সিস্টোলিক প্ৰেছাৰ 120 থাকিব লাগে আৰু তলৰ যেটো ডায়াস্টোলিক প্ৰেছাৰ 80 থাকিব লাগে অৰ্থাৎ 80 থাকিব লাগে আমি 140 লৈকে নৰ্মেল বুলি কও নৰ্মেল ধৰিলো আৰু তলৰটো 90 বুলি ধৰিলো যেতিয়া ইয়াৰ ওপৰত যাবগৈ তেতিয়া এজন চিকিৎসকে আপোনাক ঔষধ দিব এতিয়া উচ্চ ৰক্তচাপ হলে আমি কি খাব নালাগে আৰু কি খাব লাগে প্ৰথম কথা হল নিমখটো একেবাৰে বন্ধ কৰাই ভাল নিমখ ইমান বেয়া সোডিয়াম ক্লোৰাইড ইমান বেয়া যে আমাৰ প্ৰেছাৰ বঢ়াত অধিক হেৰি কৰে সহায় কৰে সেই কাৰণে নিমখটো একেবাৰে বাদ দিয়ে বা আৰু এটা কথা বহুতে ঘৰত নিমখ নাখায় কিন্তু বজাৰত কিছুমান বিস্কুট বা প্ৰসেসিং কৰা প্ৰিজাৰভেটিভ কৰা কিছুমান বিস্কুট আছে সেইবিলাক খাই থাকে সেইবিলাকত ইয়াতকৈ বেছি নিমখ দিয়া থাকে যত আমি ভাত খাওঁতে ইমানখিনি নিমখ খালে হৈ যাব 1 গ্ৰাম বা আধা গ্ৰাম নিমখ খালে হৈ যাব কিন্তু সেইবিলাকত বহুত বেছি নিমখ দিয়া থাকে এটা বিস্কুটত কিমানখিনি নিমখ দিব সল্টেড বিস্কুটত সেই এইবিলাক বজাৰত বা কিছুমান খাদ্য নিমখ থকা বস্তু নাখাব কমকৈ খাব তাৰ পিছত এনিমেল ফুড অৰ্থাৎ জন্তুৰ মাংস কমকৈ খাব কাৰণ কাৰ্বোহাইড্ৰেট প্ৰটিন বহুত বেছি আছে ফেটস বহুত বেছি আছে ফেটস থকা বস্তু বেয়া চৰ্বি ডাট চৰ্বিবিলাক কম খাব যেনে গাখীৰ খাব পাৰিব উতলাই 2-3 বাৰ মলাইখিনি উঠাই পিছত গাখীৰখিনি খাব পাৰিব মলাই বাটাৰ ঘি এইবিলাক কমকৈ খাব তাৰ পিছত ধূমপান বাদ দি দিব আৰু মদ্যপান বাদ কমকৈ কৰিব তাৰ পিছত এলকহল জাতীয় বস্তু কমকৈ খাব তাৰ পিছত মাছ মাংস এইবিলাক কমকৈ খাব আৰু চেনি কমকৈ খাব তাৰ পিছত সবজি বেছিকৈ খাব গ্ৰীন ভেজিটেবল বেছিকৈ খাব সেউজীয়া শাক-পাচলি বেছিকৈ খাব ফলমূল বেছিকৈ খাব যিমান ফলমূল খাব পাৰে ভাল কিন্তু এটা কথা তাত কল আম এইবিলাক কিছুমান ফল আছে যিবিলাক ডায়াবেটিস থকা সকলৰ বেয়া আৰু সবজিৰ মাজত কিছুমান সবজি আছে যিবিলাক থাইৰয়েড বেমাৰৰ কাৰণে বেয়া সেই মই উচ্চ ৰক্তচাপৰ বিষয়ে কৈছো উচ্চ ৰক্তচাপত সোডিয়াম খাব নালাগে আৰু পটাছিয়াম বেছি খাব লাগে কিছুমান ফলত পটাছিয়াম বহুত আছে ডালিম পটাছিয়াম আছে তৰমুজ পটাছিয়াম বহুত আছে উচ্চ ৰক্তচাপৰ কাৰণে ভাল কিন্তু কিডনি অসুবিধা হলে পটাছিয়াম খাব নালাগে হে মই নৰ্মেল মানুহৰ কাৰণে এইখিনি কথা কৈ আছো যদি বেলেগ কিবা বেমাৰ থাকে থাইৰয়েড ইউৰিক এসিড বা হাৰ্টৰ কোনো প্ৰবলেম থাকে কিডনিৰ কোনো প্ৰবলেম থাকে তেনেহলে এজন চিকিৎসকৰ পৰামৰ্শ ক্ৰমে আপোনাৰ কি খাব লাগে কি খাব নালাগে সেইখিনি বুজি লব তাৰ পিছত হল এক্সাৰসাইজ ব্যায়াম
ব্যায়াম অতি দৰকাৰী ব্যায়াম কৰিলে উচ্চ ৰক্তচাপ বহুত কমিব পাৰে বা উচ্চ ৰক্তচাপৰ পৰা আমি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰিম গতিকে ব্যায়াম অতি দৰকাৰী ব্যায়াম হলে আপোনাৰ হাৰ্টৰ প্ৰব্লেম কমিব হাৰ্টৰ যিবিলাক উশাহ হ'ব লওঁতে কষ্ট পাই আছে বা কোনো বেমাৰ থাকিলে বহুতখিনি ভাল পাব সুফল পাব তাৰপিছত ব্যায়াম কৰিলে আমাৰ ঘাম ওলায় ঘামৰ লগত বহুত ছডিয়াম ক্লৰাইড ওলাই যায় তাৰপিছত ফেটছ ওলাই যায় আৰু সেই ফেটছটো কমিলেহে আমাৰ উচ্চ ৰক্তচাপ কমিব যেহেতু আমি অবেচিটি হৈ গৈছো বা ওজনটো বাঢ়ি গৈছে সেই এক্সাৰসাইজ অতি প্ৰয়োজন ব্যায়াম অতি প্ৰয়োজন এইখিনি কথা উচ্চ ৰক্তচাপৰ বিষয়ে নিশ্চয় মোৰ ভিডিঅ' ভাল লাগিছে আৰু বুজি পাইছে যদি মোৰ ভিডিঅ' ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যাতে এই ভিডিঅ'ৰ পৰা বহুতে আমাৰ উচ্চ ৰক্তচাপ সম্পৰ্কে বুজি পায় আৰু নতুন যদি হয় তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু বেল বটন টিপি দিব তেতিয়াহলে মই নতুন ভিডিঅ' আপলোড কৰিলে আপুনি সোনকালে পাই যায় ধন্যবাদ ভালে থাকক